Hey guys, এতিয়া বাজিছে ৰাতিপুৱা 5টা। মই ওলাই আহিছোঁ মৰ্ণিং ৱাক কৰিবৰ কাৰণে। মই সদায় ৰাতিপুৱা 5টা ষ্ট্ৰীট লাইটবিলাক বন্ধ কৰি দিওঁ। মানে আমাৰ ওচৰতে ইয়াতে এখন সৰু পাৰ্ক আছে, তাতে মই মৰ্ণিং ৱাক কৰিব যাওঁ সদায়। এতিয়া আন্ধাৰ হৈয়ে আছে, এতিয়াও অলপ অলপ আন্ধাৰ হৈয়ে আছে, চাব পাৰে আপোনালোকে। লাইটবিলাক বন্ধই কৰা নাই। 5টা বজাত আজিকালি পোহৰ নহয়, কাৰণ ঠাণ্ডাৰ দিন চলি আছে ন। মই আহি আছোঁ এতিয়া খোজকাঢ়িবই আহিছোঁ। মই খোজকাঢ়ি আহিছোঁ। ইয়াতে মেইন ৰাস্তা পাম আৰু অলপমান বাকী আছে। তাৰপিছত মেইন ৰাস্তা পোৱাৰ পিছত সিফালে পাৰ্কখন পালে আৰু বাকী দেখুৱাম আৰু আপোনালোকক। ৰাস্তাৰ সন্মুখ পালোঁ মই আহি। আমাৰ ইয়াতে ব্ৰিজ বনোৱা কাম চলি আছে। এই ৰাস্তাটোৰ ওপৰেদি মানে ব্ৰিজ বনাব এনেকৈ। এইবিলাক ব্ৰিজৰ খুঁটা পুতি থৈ দিছে, এইবিলাক ব্ৰিজৰ যিবিলাক পষ্টবিলাক পুতি থৈ দিছে ইয়াতে। এইটো চাওক, এইখন ব্ৰিজখন বহুত দীঘল হ'ব। তাৰ মানে জোৰত তিনিআলিৰ পৰা আপোনাৰ মোটামুটি চিৰিয়াখানা পাৰ হৈ যাব আৰু বা কিমান আগলৈকে যায় তো মই ভালকৈ গম নাপাওঁ বাৰু, কিন্তু বহুত দীঘল হ'ব আৰু এই ব্ৰিজখন। মই আহি পালোঁ ইয়াতে পাৰ্কৰ সন্মুখত। ইয়াতে পাৰ্কৰ কাৰণে এখন মস্ত ডাঙৰ পাৰ্কিং আছে। মানে পাৰ্কত অহা মানুহবিলাকে য'ত গাড়ী চাড়ী লৈ আহে, এয়া মোৰ পিছফালে দেখা পাইছে এইখন কিমান ডাঙৰ পাৰ্কিং, বৈদ্য ডাঙৰ পাৰ্কিং। ইয়াতে মানে বহুত গাড়ী ধৰে আৰু মাল্টি ষ্ট'ৰেজ পাৰ্কিং হয় এইখন, বহুত ধুনীয়া আৰু ডাঙৰ। তো মই আহি পালোঁ। এই পাৰ্কখনৰ নাম শ্ৰদ্ধাঞ্জলি গাৰ্ডেন হয়। ইয়াতে দিনত টিকেট লাগে, কিন্তু ৰাতিপুৱা মৰ্ণিং ৱাক কৰা মানুহখিনিৰ কাৰণে ফ্ৰী আৰু টিকেটৰ কোনো কথা নাই। তো মই ইয়াতে এণ্টাৰ কৰিলোঁ ভিতৰত। বহুত ধুনীয়া লাগে ইয়াত আহি। ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব আহোঁ, প্ৰায় আহোঁ মই ইফালে। কেতিয়াবা চানমাৰীৰ ফালেও যাওঁ, কেতিয়াবা ইফালেও আহোঁ। মই আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। অলপ লাজো লাগি আছে, প্ৰথম মানে ব্লগ বনোৱাৰ অভ্যাস নাইতো। এইটো কিমান ধুনীয়া লাগে জেগাখিনি। এইখন জাতীয় পতাকাখন আছে ওপৰত। ইয়াতে খোজকাঢ়িব পৰা জেগা আছে বহুত। তাৰপিছত ইফালে চব আহিছে মানুহবিলাক খোজকাঢ়িবৰ কাৰণে। ময়ো খোজকাঢ়িব আহিছোঁ ৰাতিপুৱা। এইখন নাও মানে এইখন আচলতে চলে আৰু ইলেক্ট্ৰিচিটি চলে। এইখনত উঠি কেনে বহুত ভাল লাগে। এইখন আজি এইকেইটা দিন বন্ধ হৈ আছে চাগে, পিছত হয়তো গধূলিহে চলে আৰু ৰাতিপুৱা এইবিলাক নাথাকে। ইমান ধুনীয়া ফুল, এইবিলাক ফুলি আছে, সুন্দৰ পৰিৱেশ। এইটো পানী আছে ইয়াতে। ৰাতি হ'লে মানে ইয়াতে লাইটবিলাক জ্বলে আৰু ৰাতিহে বেছি ভাল লাগে আহি কিনে। বহুত ধুনীয়া আৰু জেগাখিনি। সেনেকৈ ওপৰৰ ফালে চালে ভাল লাগে আৰু গোটেই সুন্দৰকৈ। এইবিলাক এনেকৈ চেয়াৰ দি থৈছে বহিব পৰাকৈ। আৰু ইফালে আছে এখন ষ্টেজ, আৰু এইবিলাক জেগা ছাইডত বহি থাকিব পাৰি এনেকৈ। ছাইডৰ ফালে ইফালে ইয়াতে এটা ৰুম আছে, মানে এইটো খোলা আৰু ষ্টেজ টাইপৰে। আৰু আছে সিফালে, এইখন হৈছে ইয়াৰে অ'পেন ষ্টেজ। তো আমি ইয়াতে পাৰফৰ্মেঞ্চ যদি হয়, কিবা গান হওক, ডান্স হওক বা কিবা উৎসৱ থাকিলে, ইয়াত কিবা প্ৰগ্ৰেম হ'লে ইয়াতে এনেকৈ বহিব পাৰি চবে গেলেৰীত। আৰু ইয়াতে মানে এখন ষ্টেজ হয়, অ'পেন ষ্টেজ। ইয়াত পাৰফৰ্মেঞ্চবিলাক হয় আৰু ইয়াতে অডিয়েঞ্চ বহে। ৰাতিপুৱা মানুহ নাথাকে, গধূলি সময়ত বহুত মানুহ থাকে ইয়াতে। মই ইয়াতে দেখাব চেষ্টা কৰি আছোঁ আৰু এয়া পিছফালে ভাল লাগে আৰু বহুত ধুনীয়া।
হয় ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আপোনালোকক প্ৰায়খিনি বস্তু দেখালোৱে আৰু বহুত কিবা আছে। ৰাতি হ'লে ইয়াতে এই দূৰত মই বস্তুটো দেখাব চেষ্টা কৰোঁ। মানে পানীৰে এটা মানে সেই ওলায়, ফোৱাৰা টাইপ ওলায়, সেই পানীতে আপোনাৰ মানে কিছুমান ভিজুৱেল গ্ৰাফিক্স দেখায় আৰু ধৰক সৰু সুৰা আৰু গান বা এইবিলাক ডান্স পানীৰ ওপৰত দেখায়। এই মোৰ পিছফালে যে দেখিছে বগা এই ৱালকেইখন, তাতে দেখায় বস্তুটো। তাৰপিছত আছে সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে ইয়াতে খেলাৰ ব্যৱস্থা। এয়া দোলনা আছে, শ্লাইড আছে, ইয়াতে বাচ্চাবিলাকে খেলে আৰু সিফালেও আছে খেলনা জেগা, মই দেখাব চেষ্টা কৰি আছোঁ। ইয়াতে বহা জেগা আছে, এইবিলাক মানুহবিলাক খোজকাঢ়ি ভাগৰ লাগিলে ইয়াত বহিব পাৰে। এইফালে বাচ্চাবিলাকৰ কাৰণে খেলা জেগা আছে, তো এইবিলাক বাচ্চাবিলাকৰ কাৰণে খেলা জেগা হয়। বহুত ধুনীয়া খেলা বস্তু আছে ইয়াতে, ঝুলনা আছে, বেলেঞ্চ আছে, ৱেইট বেলেঞ্চ এখন, আৰু এইফালে ঝুলনা, শ্লাইড, আৰু ল'ৰা ছোৱালীবিলাকে খেলি থাকে আহিলে ইয়াতে, ভাল লাগে, বহুত ধুনীয়া হয় জেগাখিনি। এইটো এটা ডাঙৰ পুখুৰী হয়, ইয়াতে আছে। এই পুখুৰীটোত মাছ আছে, চাওঁ মাছকেইটা যদি দেখা পাওঁ। দেখাব চেষ্টা কৰিম যদি ইয়াতে বহুতকেইটা মাছ আছে আৰু অৰেঞ্জ কালাৰৰ মাছ আছে ইয়াতে। চাওঁ যদি মই দেখাব পাৰোঁ, চেষ্টা কৰি আছোঁ। মাছকেইটা ইয়াত নাথাকে, এটা জেগাতে থাকে। মানে মাছকেইটা কি হয়, ৰাতিপুৱা মানুহবিলাকে খানা দিয়া না আছে, সেই জেগাটোতে গোটেই মাছকেইটা থাকে। মই দেখাওঁ ৰ'ব। এইবিলাক মাছ দেখিছেনে অৰেঞ্জ কালাৰৰ এইকেইটা। কিমান মাছ আছে এই পানীখিনিত, বহুত মাছ আছে ইয়াতে। এইবিলাক দূৰৰ ফালেও আছে, ওচৰৰ ফালেও আছে, আৰু মই দেখাব চেষ্টা কৰি আছোঁ ৰ'ব। এতিয়া বহুত ভালকৈ দেখা পায় ওচৰৰ পৰা। এইবিলাক মাছ, বহুত মাছ আছে ইয়াতে। এইটো অৰেঞ্জ কালাৰৰ আছে, কিবা এই মাছটোৰ নামটো কি জানে যদি কোনোবা কমেণ্ট কৰি দিবচোন, মইতো নাজানো। এতিয়া হ'ল 5:30 গাইজ, ইয়াৰে ঘড়ীটোতো 5:30 বাজিছে। মই ব্লগটো সামৰিম আৰু গাইজ, এইটোৱে আছিল এটা সৰু ব্লগ। যদি আপোনালোকে চাই ভাল পাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা মাৰি দিব আৰু ধুনীয়া কমেণ্ট কৰি দিব। বাই ফ্ৰেণ্ডছ, আৰু এনেকুৱা ধৰণৰ ব্লগ আনিব চেষ্টা কৰিম। বাই।